পোহৰেৰে আজি আমাক জগোৱা সোণৰ অসম গঢ়ি ये लोग को इधर नहीं जाने क्या इधर ओ इधर भीड़ लगा हुआ है बगोला मंदिर जाने का किधर भाई ये भाई बच्चा बगोला मंदिर पार्किंग करी আছে সাইড হোক আপোনালোকে গলা ঠলা ভাঙি গৈছে মোৰ আজি हम मालूम है तेरे बाप को मत सिखा चल पेडल जाना पड़ेगा इधर से 12টালৈকে থাকিম বুলি কৈছো আৰু ইয়াত পাৰ্কিং কৰিম এতিয়া পাৰ্কিং দিব লাগিব আমাৰ পাৰ্কিংটো একবাৰ দেখাই দিয়ক নামি পেলাই দেখাই দি আছো দেখাই দিয়ক সামনে গাড়ী যায় নেকি হাই হেল্ল' নমস্কাৰ মোৰ অসমবাসী ৰাইজ আজি অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত বৰ্তমান ক'ত গৈ আছোঁ নকওঁ বঢ়িয়া এটা জেগাত গৈ আছোঁ এতিয়া বৰ্তমান প্ৰায় 5:10 হৈছে এতিয়া আপোনালোকক নেদেখাওঁ কোন কোন যাব কি কথা তো অফিচত গৈ দেখাই আছোঁ চব ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব একদম ধামাকা হ'বলৈ গৈ আছে গুৱাহাটীৰ ভিতৰতে গৈ আছোঁ কোন জেগাত গৈ আছোঁ সেইটো কোৱা নাই আপোনালোকক আৰু নকওঁ এতিয়া একদম গৈ পাই আপোনালোকক দেখাই আছোঁ একদম কি মজা জেগা তো ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক ব'লা বৰ্তমান অফিচৰ ভিতৰত নোসোমালোঁ তো গিলাচ আনিব লাগে সেইকাৰণে গিলাচ আনিবলৈ অবিনাশ মই গৈ আছোঁ তাৰপিছত আহি পেলাই অফিচৰ ভিতৰত সোমাই আপোনালোকক দেখাই আছোঁ এই অবিনাশ ওলাই কৰি ৰেডি এতিয়া অবিনাশ মই গৈ আছোঁ গিলাচ আনিবলৈ মানে গিলাচ আনিব পাহৰিলে তো সেইকাৰণে এতিয়া আমি গিলাচ লওঁ বুলি আহিছোঁ গিলাচৰ দোকানত ফাইনেলি দোকান পাই গৈছোঁহি অবিনাশে চাই আছে গ্লাছ তো আমাক হাৰ্ড গ্লাছ লাগে এতিয়া হাৰ্ড গ্লাছ নাপালোঁ এখন দোকানত তো এখন দোকানৰ পৰা এতিয়া ওলাই যাওঁ বেলেগ এখন দোকানলৈ তো এইপিনেতো দোকান নাই তো আগত যাব লাগিব এতিয়া আগলৈ বুলি যাওঁ বৰ্তমান লাল গণেশ মন্দিৰ পাইছোঁহি মন্দিৰৰ ইয়াত দোকানবোৰ দেখা পাইছে মন্দিৰৰ কাষত ইয়াত দোকান তো এইপিনে গণেশ মন্দিৰ লাল গণেশ মন্দিৰ আৰু আগুৱাই গৈ আছোঁ এইটোৱে হ'ল গণেশ মন্দিৰ তো মন্দিৰত এতিয়া নোসোমাওঁ তো বেলেগ মন্দিৰত গৈ আছোঁ এতিয়া কৈ দিলোঁ আৰু মন্দিৰতে গৈ আছোঁ কোনটো মন্দিৰত গৈ আছোঁ আপোনালোকক দেখাম তো আপোনালোকে শেষলৈকে চাই গৈ থাকিব আৰু তো ফাইনেলি আৰু এখন দোকান পাই গৈছোঁহি গ্লাছ ল'বৰ কাৰণে অবিনাশ এতিয়া গ্লাছ চাই আছে দাদাই এইটো গ্লাছ উলিয়াই দিছে ये फोटो में के भेज दो तो देखेगा होगा कि नहीं ये ग्लास ये भी तो हार्ड ग्लास ही है बर्तमान पाई गई ग्लास हार्ड तो ये अफिसले फोटो मारि पठियाम चाब ये ग्लास है ने कि নহয় তাৰপিছতে লৈ যোৱা হ'ব এতিয়া অবিনাশে ফটো মাৰিলে পঠিয়াই আছে অফিচত তো ফাইনেলি গ্লাছ লৈ ল'লোঁ অবিনাশে পইচা দি আছে দোকানত তাৰপিছত ওলাই যাম আকৌ অফিচলৈ বুলি তো ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক একদম ধামাকা হ'বলৈ গৈ আছে তো ফাইনেলি অফিচৰ ভিতৰত নোসোমালোঁ এতিয়া গাড়ীত বহিবলৈ আহিলোঁ এয়া আমাৰ বিট্টুদা আগৰ ভিতৰত দেখা পাইছিল এয়া ৰাজেশ এয়া মেনেজাৰ বিট্টুদা বাপ্পিদা সমৰদা ফাইনেলি আমি বহি গ'লোঁ এয়া বিজয়দা বাপৰে পাৰ্টি আমাৰ कौन है ये लोग कहाँ से आते हैं এইপিনে আমাৰ বাপ্পিদা গাড়ী চলাই আছে এইপিনে আমাৰ বিট্টুদা এইপিনে অলপ ঘূৰি দিলে ভাল লাগিলে হয় বাপৰে হ'ব গৈ পেলাই দেখাই আছোঁ ফাইনেলি আমি গেটেদি সোমাই আহিলোঁ এইটো গেট দেখা পাইছে তো গেটটো দেখি চাগে গমেই পাই গৈছে ক'ত আহিছোঁ এইটো গেট তো আমাৰ চাৰ্ভিচ ভান ইয়াতে ৰাখি ল'লোঁ কিবা কিবি ল'ম তো এতিয়া দোকানত সোমাইছোঁ এখন দোকান তো আমাৰ অফিচ ষ্টাফ চব সোমাইছে এইপিনে এয়া পইচা উলিয়াই আছে দিয়ক 10 টকা এটা দিয়ক 500 টকীয়া এখন দিয়ক মোটামুটি
इधर भीड़ लगा हुआ है बगोला मंदिर जाने का किधर भाई ये भाई बच्चा बगोला मंदिर पार्किंग কৰি আছে চাই দিয়ক আপোনালোকে গলা ঠলা ভাগি গৈছে মোৰ আজি আমাৰ গাড়ী পাৰ্কিং কৰি আছোঁ ফাইনেলি এখন পাৰ্কিং কৰি হৈ গ'ল তো এইখন পাৰ্কিং কৰি আছোঁ এয়া বিটু দা সমৰ দা চিল দা অবিনাশ চব কিছু না এতিয়া ফাইনেলি মিঠাই লৈ লৈ খোজকাঢ়ি গৈ আছোঁ তললৈ অবিনাশকৈ মিঠাই দি দিয়া এতিয়া খোজকাঢ়ি কাঢ়ি আমি গৈ আছোঁ তললৈ মন্দিৰলৈ তো ফাইনেলি তললৈ গৈ আছোঁ আৰু ভিডিঅ' বনাই আছোঁ বনাই আছোঁ তললৈ গৈ আছোঁ ভিডিঅ' বনাই আছোঁ আৰে মই চাবলা হৈ আছো খাপলা দিম আজি দেখা পাইছে ফাইনেলি পাই গৈছোঁহি আমি তো জোতা চেণ্ডেল খুলি লওঁ এতিয়া জোতা চোতা খুলি ল'লোঁ মমবাতি তিলদা কেনেকুৱা জয় মা জয় জয় মা বাপৰে বেনাৰ দেখি পেলাই এইপিনে আছিলে মেইন মন্দিৰটো তাৰ ভিতৰত ভিডিঅ' কৰিবলৈ মানা আছে তো সেইকাৰণে তাত ভিডিঅ' নকৰিলোঁ তো এতিয়া ইয়াত অলপ ধূপ ধূনা জ্বলাম তো সকলোৱে জ্বলাই আছে এইপিনে বাপ্তিদাই জ্বলাই আছে এইপিনে অবিনাশে জ্বলাই আছে এইপিনে অমিত আৰু এইপিনে তিলুদাটো আছে নাই বুলি কৈছোঁ নেকি তিলুদাও জ্বলাব এইপিনে ৰাজেশ এইপিনে আমাৰ চাবলা দা দেখা পাইছিল নহয় নীলকণ্ঠ আৰু ৰুদ্ৰাক্স তো এওঁৱেই বিজয় দা তো এওঁ জ্বলাব আৰু তিলুদাকটো চিনি পায় তিলুদাও এই চবেই আছে আৰু ভিডিঅ'ত চবকে চিনি পায়েই তো মোক চিনি নাপালেও হ'ব আজি একদম ধৰ্মীয় অনুষ্ঠানত আহিছোঁ ধৰ্ম অকণ কৰিম বোলো তো সেইকাৰণে মন্দিৰত তো পূজা চূজা কৰি লওঁ তাৰপিছত কি কৰিবলগীয়া ৰাতভৰ কৰিম আৰু কিবা কিবি সকলো দেখাই গৈ থাকিম তো চাই গৈ থাকিব ভিডিঅ'টো শেষলৈকে ধামাকা হ'বলৈ গৈ আছে ফাইনেলি আৰু তললৈ বুলি যাওঁ আগুৱাই তো এইপিনে অলপ বজাই লওঁ তো এইপিনে মন্দিৰ পাৰ্মিশ্যন আছে চাই ল'লোঁ বেনাৰ চেনাৰ চাই কৰি ভিডিঅ' আৰম্ভ কৰি দিছোঁ ইয়াতো এলাও আছে ভিডিঅ' কৰা আমাৰ বিজয়তে দেখা পাইছে পূজা কৰি আছে তো আকৌ ফাইনেলি তললৈ বুলি যাম সেইটো দেখা পাইছে কিমান ডাঙৰ পাথৰৰ ভিতৰত মন্দিৰ পাথৰৰ ভিতৰত দেখা পাইছে চব আজি মন্দিৰে দেখাই আছোঁ আপোনালোকক চাই থাকক পূৰা মন্দিৰে পাব আপোনালোকে আজি আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব কি হ'ব গৈ আছে তো চাই থাকক ভিডিঅ'টো ফাইনেলি দাদা বৌ আৰু ল'ৰাটো আৰু আমিবোৰ মিলি পূজাত বহিছোঁ ইয়াত পূজা হ'ব তাৰ পিছত খোৱা বোৱা হ'ব তো খোৱা বোৱাত ভিডিঅ' দেখাম আপোনালোকক কিনো খুৱাই পূজাত নিশ্চয় পাঠাৰ মাংসই হ'ব যিহেতু 3টা পাঠা বলি দিয়া হৈছে তো কি খুৱাই আৰু দেখাই গৈ থাকিম আৰু বৰ্তমান খাবৰ কাৰণে আহিছোঁ ৰান্ধনীশালত মন্দিৰৰ তো ক'ত আছে গম নাপাওঁ আহি আছোঁ আহি পাইছোঁহি বৰ্তমান ফাইনেলি বৌ আৰু আমাৰ বাবু খাই আছে আমাৰ অলপ দেৰি হ'ল তো আমিও খাম বৌহঁত উঠি লওক তাৰপিছত আমি খাই আছোঁ ফাইনেলি আমি বহিছোঁ ভাত খাবলৈ
মন্দিৰত। তো ইয়াৰ লগত আছে বিজয় দা, এইপিনে বাপ্তি দা আৰু বিটু দা দেখা পাইছে। বিটু দা একদম পূৰা মিচিকীয়া হাঁহিটো ওলাই আছে। বাপ্তি দা অলপ এইপিনে চাই দিলে ভাল লাগিব। অঁ বঢ়িয়া বঢ়িয়া বঢ়িয়া, একদম জাকাছ। हम लोग का अविनाश खा रहा है। इस साइड में टिलूरा टेस्ट कैसा है? अरे पापड़ बढ़िया मस्त। ए पापड़ बढ़िया बढ़िया बढ़िया। यही बिना अमित ये बिना अमित बढ़िया बढ़िया बढ़िया। বিজয়টা উঠাই নাই। ফাইনেলি আমি যাবলৈ ওলাইছোঁ মন্দিৰৰ পৰা। প্ৰায় ৰাতি 12টা বাজিছে। তো এতিয়া আমি যাবলৈ ওলাইছোঁ। এইপিনে দাদাহঁতৰ গাড়ী ৰেডি। তো এইপিনে আমাৰ ছাৰ্ভিচমান ৰেডি। এতিয়া মই ছাৰ্ভিচমানত উঠিম। তো গৈ থাকিম। এয়া অমিত দা আগত বহি আছে। এইপিনে আমাৰ বাপ্তি দা তাৰপিছত এয়া সকলো অৰবিন্দ বহি আছে। আজিলৈ বাই বাই। তো নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ লৈছোঁ বিদায়। তো নতুন ভিডিঅ'ত ধামাকা আহি আছে সোনকালে। কনচিয়াছ হ'লে জীৱনত একো কৰিব নোৱাৰা, পাগল হ'ব লাগিব। তোমাক যদি পাগল বুলি কৈ থৈও যায়, তোমাৰ কিন্তু পাগলে কি কৰে? পাগলক চাবাচোন, তুমি গালি পাৰিলে সিহঁতে অন্য মনস্ক হৈ থাকে, নিজৰ দুনিয়াত থাকে নাথাকে। তেনেকুৱা পাগল হ'ব লাগিব। তুমি যিটো কাম কৰি আছা সেইটো কাৰণে তুমি পাগল। 18টা কমেণ্ট আহিছে, ইউ শুড নট কেয়াৰ এবাউট দ্যাট। কাৰণ তুমি একজেক্টলি কি কৰি আছা সেইটো তুমি জানা। তোমাৰ ডেষ্টিনেশ্যনটো কি একজেক্টলি তুমি জানা। সেই যিজনে কৈ আছে তাৰ মূৰত ঢুকিয়ে পোৱা নাই তুমি যিটো লেভেলত ভাবিছা। গতিকে সি তোমাক পাগল কোৱাটো স্বাভাৱিক। এইটো নহয় যে তেওঁলোকৰ টেলেণ্ট নাছিল। এইটো যে আহি গ'ল, মই জাৰ্নেলিষ্ট, মই সাংবাদিক, মই এংকৰ, বিয়াত মোক দুজনে চিনি পাইছে, ৱাও আই এম চেলিব্ৰিটি। অসমত অনেষ্টলি জুবিন গাৰ্গৰ বাহিৰে কোনো চেলিব্ৰিটি নাই, অনেষ্টলি। আৰু কোনোবাই যদি ভাবে মই চেলিব্ৰিটি, ডেট ইজ ফেক।